তো আজি আপোনালোকক লৈ যাম এনেকুৱা এডোখৰ জেগাত যোনডোখৰ জেগাৰ প্ৰাকৃতিক সৌন্দৰ্য হওক সেই জেগাৰ জাতি জনগোষ্ঠী তেওঁলোকৰ সাজপাৰ আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ খাদ্যৰ ভাণ্ডাৰবোৰ দেখি আপোনালোকৰ দিল একদম খুচ হৈ যাব কিন্তু তাৰ লগতে আৰু এটা কথা আমাৰ মানুহবোৰে সেই জেগাডোখৰক লৈ পেলা মানুহবোৰৰ মনত আৰু এটা আফচোচ ভাৱ আছে বা ভয় ভাৱ এটা আছে কিয়নো আপোনালোকেও শুনি আহিছে চাগে বা ময়ো শুনিছোঁ অতীজৰে পৰা সেই জেগাডোখৰত এটা প্ৰথা চলি আহিছে হেড হাণ্টিং নামেৰে সেই জেগাডোখৰত এনেকুৱা এটা জনগোষ্ঠী আছে যোনটো জনগোষ্ঠীয়ে নিজৰ শত্ৰুৰ লগত যুদ্ধ কৰি শত্ৰুৰ মাথাটো কাটি ঘৰলৈ ভিক্ট্ৰি হিচাপে মাথাটো লৈ যায় তো সেইকাৰণে মানুহবোৰৰ মনত অলপ আফচোচ ভাৱ আছে বাকী মই কিয় গৈ আছোঁ আৰু কোন জেগাৰ কথা কৈছোঁ আপোনালোকে অলৰেডি গম পালেই চাগে মই কৈ আছোঁ দি লেণ্ড অফ ফেষ্টিভেল নাগালেণ্ডৰ কথা তো মই নাগালেণ্ড কিয় গৈ আছোঁ মোৰ লাষ্ট ভিডিঅ'টো যোনে চাইছে তেওঁলোকে গম পাইছেই চাগে ডিচেম্বৰৰ 1 তাৰিখৰ পৰা ডিচেম্বৰৰ 10 তাৰিখৰ ভিতৰত নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল হয় তো মই গৈ আছোঁ হৰ্ণবিল ফেষ্টিভেল চাব আৰু আপোনালোককো দেখাম বহুত ধুনীয়াকৈ দেখাম আৰু এতিয়া যে কৈছোঁ যোনটো জনগোষ্ঠীৰ কথা হেড হাণ্টিং কৰে তো সেইটো জনগোষ্ঠীকো দেখাম তেওঁলোকৰ কালচাৰ সাজ পোছাক খাদ্য সকলোবোৰ দেখাম তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব ভিডিঅ'টো একদম ধুনীয়া হ'ব ইণ্টাৰেষ্টিং হ'ব তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব বাকী মইতো ঘৰৰ পৰা ওলাই আহিলোৱে আহি পেলাই অলৰেডি নাগালেণ্ড সোমালোৱে ৰাতিপুৱা সোনকালে উঠিলোঁ কাৰণে ঘৰত ভ্লগ কৰি থাকিব নোৱাৰোঁ আৰু উৎপাতত গা পা ধুই আহি এতিয়া নাগালেণ্ড সোমাই পেলাই ধুনীয়া মুকলি ঠাই এটা পাইছোঁ তো তাতে ৰৈ পেলাই অকণমান ৰেষ্ট লৈ লৈছোঁ বাইকখন লৈ আহিছোঁ বাইকখনহে ইয়াতে আছে আৰু বাকী মোৰ লগত কোন আহিছে মই এপাক দেখাই দিছোঁ আপোনালোকক তো মোৰ লগত আহিছে এইফালে চাই লওক মোৰ বন্ধু পংকজ তো এইফালে পংকজ হাই কৈ দিয়া তো পংকজ মোৰ লগৰে হয় মোৰ ঘৰৰ ওচৰে হয় তো পংকজক লৈ অহা আৰু এটা কাৰণ আছে কাৰণ পংকজে মই যেতিয়াই লগ হওঁ তেতিয়াই পূৰা দুইটা তেলেচৰ পূৰা নাচ গান কৰি পূৰা ভাল পাওঁ তো হৰ্ণবিল ফেষ্টিভেল আহিছোঁ যেতিয়া ৰাতিটো এনেও নাচ গান হ'বই তো দুইটাই পূৰা ফূৰ্তি কৰিম আৰু এতিয়া যাওঁ এইখিনিৰ পৰা নাগালেণ্ড সোমালোৱে কৈছোঁ আৰু এতিয়া চাগে অলপ মটো ব্লগিং কৰি যাম আৰু আজি ব্লগটোত আপোনালোকে পাহাৰ পৰ্বত বেছি দেখিবলৈ পাব এনেই সাধাৰণ ৰাস্তাবোৰতকৈ পাহাৰ পৰ্বত বেছি দেখা পাব কাৰণ পাহাৰ সোমালোৱে আৰু এতিয়া মই কহিমাৰ ছাইডে গৈ আছোঁ কহিমা পোৱাৰ পিছতহে কহিমাত ৰ'ম তাৰপিছত আকৌ মেইন জেগাটোত যাম বাকী টেণ্ট বুক কৰা হৈ আছে গৈ পেলাই ধুনীয়াকৈ টেণ্টত অলপ ৰেষ্ট লৈ পেলাই আৰু হৰ্ণবিল ফেষ্টিভেল চাবলৈ গুচি যাম বাকী ব'লক এইখিনিৰ পৰা আপোনালোকে মটো ব্লগিং এনজয় কৰক তো ব'লক আৰু আপোনালোকক কৈছোঁৱেই আজিৰ ভ্লগটোত আজিৰ ৰাইডটোত আপোনালোকে পূৰা পাহাৰ পৰ্বতেই দেখিব কাৰণ অভিয়াছলি হিলছ এৰিয়াত আহিছোঁ যেতিয়া নাগালেণ্ডত নৰ্থ ইষ্টৰ এখন হিলছ এৰিয়াত আহিছোঁ তো অভিয়াছলি এইফালে চাই লওক ৰাইট চাইডে ৰাইডাৰ্ছবিলাক তো এজনে ৰাস্তাত পূৰা মাজত বহি ফটো উঠাই আছে তো বাইকখন অহা গমেই পোৱা নাই বাকী কৈছোঁৱে হিলছ এৰিয়াত আহিছোঁ যেতিয়া চাৰিওফালে পাহাৰেই দেখিব বহুত ধুনীয়া জেগা তো বাকী মোৰ যদি ৰাইডিং এক্সপিৰিয়েঞ্চটোৰ কথা ক'বলৈ যাওঁ তো বহুত ধুনীয়া লাগিছে ক'বলৈ গ'লে একদম পূৰা কাৰণ মই ফাৰ্ষ্ট টাইম আহিছোঁ বাইক লৈ আৰু আগততো আহিছোঁ নাগালেণ্ড মই কিন্তু ফাৰ্ষ্ট টাইম নিজে বাইক চলাই আহিছোঁ নাগালেণ্ড তো ফাৰ্ষ্ট টাইম ষ্টেটৰ বাহিৰত আহিছোঁ আৰু ৰাস্তাৰ কণ্ডিশ্যনটোও বহুত ধুনীয়া খালি জেগাই অলপ ৰাস্তা ঠিক কৰি আছে মেৰামতি কৰি আছে অকণমান জেগাই বেয়া বাকী পূৰা 2 লাইন ধুনীয়াকৈ আহিব পাৰিব কোনো টেনশ্যন নাই এফালৰ গাড়ী এফালে আহিছে এফালৰ গাড়ী ইফালে গৈছে তো বাকী চাই লওক ভিউটো সন্মুখত পাহাৰ ৰাইট চাইডে লেফ্ট চাইডে বেক চাইডে চব চাইডে পাহাৰেই পাহাৰ বাকী ব'লক আপোনালোকেও এনজয় কৰি যাওক ময়ো এনজয় কৰি যাওঁ আৰু মোৰ ফ্ৰণ্টত চাওক এইফালে 2-3খনমান ইণ্ডিয়ান আৰ্মি ট্ৰাক গৈ আছে তো পূৰা আৰ্মিৰ জৱানবিলাক পূৰা ভৰ্তি হৈ লাগেজ বেগ চেগৰ সৈতে পূৰা গৈ আছে আৰু হয়তো তেওঁলোক ইণ্ডিয়ান আৰ্মি নহয় BSFৰ হ'ব বাছখনত BSF লিখা আছে তো হয়তো তেওঁলোক বেলেগ জেগাত শ্বিফ্ট হৈছে চাগে বেলেগ এডোখৰ জেগাৰ পৰা তো এইফালে চাই লওক মোৰ সন্মুখত এইটো ৱেলকাম টু কহিমা তো জাষ্ট এয়া আমি কহিমা এণ্টাৰ কৰিছোঁ তো এতিয়া এই সন্মুখত দেখিছেই চাগে পাহাৰৰ ওপৰত ঘৰবিলাক এইফালে চাই লওক তো এইখনেই হ'ল কহিমা টাউন তো এতিয়া যাওঁ হয়তো চাগে কহিমা টাউনত ৰ'ম অলপ তাৰপিছত তাৰ পৰা আৰু আমি যাব লাগিব 12-13 কিলোমিটাৰমান যাব লাগিব আমাৰ কেম্প ছাইটলৈ তো ফাৰ্ষ্ট গৈ লওঁ কহিমা টাউনত গৈ পেলাই হয়তো ৰ'বও পাৰোঁ বা নৰ'বও পাৰোঁ যদিহে ৰওঁ দেখাম আপোনালোকক আৰু যদিহে নৰোঁ একদম গৈ পেলাই ধুনীয়াকৈ কেম্প ছাইটত লগ পাই আছোঁ তো ব'লক তো এইখনেই হ'ল কহিমা টাউন তো এতিয়া আমি পূৰা কহিমা টাউনৰ মেইন চেণ্টাৰত আছোঁ এইখিনি ক'ব পাৰিব ডাউন টাউন এৰিয়া বুলিয়ে ক'ব পাৰিব কহিমা টাউনৰ বাকী এতিয়া আমি অলপ চিধা যাব লাগিব আৰু আধা ঘণ্টামান বাট আছে তাৰপিছত আধা ঘণ্টামান বাট যোৱাৰ পিছত হৰ্ণবিল ফেষ্টিভেল পাই যাম
তাৰ ওচৰতে আপোনাৰ হৰ্ণবিল ফেষ্টিভেল নেপাওঁতে 1 কিলোমিটাৰ মানৰ ভিতৰতে আমি কেম্প ছাইট এটা লৈ থৈছোঁ তো কেম্প দুটা লোৱা হৈ আছে ধুনীয়াকৈ তো তাতে যাম গৈ পেলাই হয়তো চাগে অলপ ৰেষ্ট কৰি ল'ম কিবা এটা খাই কৰি তাৰপিছতহে আপোনালোকক একদম দেখাম গৈ হৰ্ণবিল ফেষ্টিভেলখন ধুনীয়াকৈ বাকী এইখন চাই লওক কহিমা টাউন হৰ্ণবিল ফেষ্টিভেল কাৰ আছে চিধা আৰু এটা কথা আপোনালোকে ন'টিছ কৰিছে নাই গম পোৱা নাই মই নাই কৰা চাগে কাৰণ তেনেকৈ দেখাও নাই ভালকৈ মই যিহেতু দেখি আহিছোঁ ইমানখিনি সময়ৰ পৰা মই দেখি আহিছোঁ ইয়াত আপোনালোকৰ পুলিচবিলাকৰ ইউনিফৰ্মটো আমাৰ বেলেগ ষ্টেটৰ নিচিনা খাকী নহয় ইয়াত আপোনালোকৰ অলপ ব্লেক আৰু ব্লেক ইমান কমপ্লিট ব্লেকো নহয় অলপ নেভি ব্লু টাইপ আৰু কিহৰ কাৰণে মই সেইটো গম নাপাওঁ মই শ্বিলং গৈছোঁ আৰু শ্বিলঙতো একেই দেখিছোঁ আৰু এইফালে নাগালেণ্ডতো একোৱে দেখিছোঁ হয়তো প্ৰায় হিলছ এৰিয়াত এনেকুৱাই নেকি মোৰ সম্ভৱ বাকী আপোনালোকে যদি জানে কিহৰ কাৰণে ইউনিফৰ্মৰ কালাৰটো এনেকুৱা তো কমেণ্ট এটা কৰি দিব কমেণ্টটো কৰি দিলে ময়ো গম পাই যাম বাকী মই এনেই গম নাপাওঁ কিহৰ কাৰণে তো ইয়াৰ পৰা চিধা অলপ যাব লাগিব বোলে তাৰপিছত তো আহি পাই গ'লোহি আৰু আহি পাই ধুনীয়াকৈ কেম্পত বেগ চেগকেইটাত হৈ অলপ ফ্ৰেছ হৈ বোলো দোকানৰ পৰা আহোঁ তো ধুনীয়াকৈ দোকানৰ পৰা আহোঁগৈ মানে পানী চানী একো আনা নাই ধুনীয়াকৈ পানী চানী কেইটামান লৈ আহোঁ আৰু ভাত বনাব দিছোঁ কেম্পতে তো ভাত খামগৈ আৰু কেম্প ছাইটটো আপোনালোকক দেখুওৱা নাই বহুত ধুনীয়া খালি কেম্পৰ পৰা উঠিয়ে একদম তলত চালে পাহাৰটোহে দেখা পাব বাকী এইফালে মোৰ লগত আছে পংকজ তো কেনেকুৱা লাগিছে ভাগৰ লাগিছে তো আমি হ'লো অসমৰ অসমীয়া তো এনেকৈ হিলছ এৰিয়াত খোজকাঢ়াৰ অভ্যাস নাই তো এতিয়া এইফালে চাওক নাগালেণ্ডৰ পাহাৰৰ গলিৰ মাজে মাজে খোজকাঢ়ি ফুৰিছোঁ তো পূৰা আপ ডাউন তো সেইকাৰণে ভাগৰ লাগিছে আৰু এতিয়া 3টা বাজিছে 4টামান বজাৰ পৰা প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব আৰু আপোনালোকক দেখুৱাই নাই হৰ্ণবিল ফেষ্টিভেল ক'ত হয় হৰ্ণবিল ফেষ্টিভেল আপোনালোকৰ নাগালেণ্ডৰ কিচামা ভিলেজত হয় তো যাম এতিয়া ধুনীয়াকৈ 4টা বজাত গৈ পেলাই দেখাম আপোনালোকক যোৱা নাই কাৰণে এতিয়ালৈকে দেখুৱাও নাই হৰ্ণবিল ফেষ্টিভেলৰ গ্ৰাউণ্ডখন তো ধুনীয়াকৈ যাম সকলোবোৰ দেখাম তো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ তো বহুত ধুনীয়া হ'ব আৰু হয়তো চাগে আজি আপোনালোকক ৰাতিৰ প্ৰগ্ৰামখিনিহে দেখাব পাৰিম কাৰণ আহি পোৱা দেৰি হ'ল আৰু নেক্সট ভিডিঅ'টোত আপোনালোকে দিনৰ কি ফেষ্টিভেল হয় বা কি প্ৰগ্ৰাম হয় দিনৰ তো নেক্সট ভিডিঅ'টোতহে দেখা পাব বাকী আজি আপোনালোকে ৰাতিৰ প্ৰগ্ৰামখিনি চাব তো এতিয়া যাওঁ ধুনীয়াকৈ কেম্পত গৈ পেলাই কিবা এটা খাই কৰি লওঁ খাই কৰি আকৌ ওলাই আহোঁ তো এপাক আপোনালোকে ভিউটো চাই লওক কিমান ধুনীয়া আমাৰ কেম্পটো এই তলতে আছে আৰু কেম্পৰ ফ্ৰণ্টত চাই লওক কিমান ধুনীয়া এটা পাহাৰ আৰু পাহাৰটো চব চাইডে পাহাৰে আৰু সেইফালে পাহাৰত অলপ ঘৰো আছে কহিমা টাউনখন সেইফালে আছে তো টাউনৰ পৰা অলপ আঁতৰত লৈছোঁ আৰু এইফালে চাই লওক 2-3খনমান গাড়ীও আছে তো আমাৰ কেম্পতে থাকিবলৈ বেলেগৰ পৰা মানুহ আহিছে বাকী এতিয়া যাম ফেষ্টিভেল চাবলৈ হৰ্ণবিল ফেষ্টিভেল কৈছোঁ আপোনালোকক আৰু হৰ্ণবিল মানেতো গম পায় হৰ্ণবিল এবিধ চৰাই হয় কিন্তু আপোনালোকৰ নাগালেণ্ডৰ ষ্টেট এনিমেল আপোনালোকৰ হৰ্ণবিল নহয় হৰ্ণবিলটো এনিমেল নহয় হৰ্ণবিল এবিধ চৰাইহে হয় কিন্তু ষ্টেট এনিমেল আপোনালোকৰ নাগালেণ্ডৰ মিথুন সকলোৱে চিনি পাই চাগৈ মিথুন বুলি ক'লে মিথুন আপোনালোকৰ পংকজ চিনি পোৱা নে মিথুন কি ইয়াকৰ নিচিনা যে তো মিথুন আমাৰ নাগালেণ্ডৰ ষ্টেট এনিমেল আপোনালোকৰ মিথুন হয় তো এতিয়া যাম ধুনীয়াকৈ ফেষ্টিভেলটো চাম আপোনালোককো দেখাম এতিয়ালৈকে যোৱাই নাই কৈছোঁ ফাৰ্ষ্ট গৈ কেম্প ছাইটটো আপোনালোকক দেখাই লওঁ তাৰপিছতহে যাম বাকী ভাগৰ লাগিছে নহয় তো ব'লক তো এইফালে চাই লওক এইটোৱে হ'ল আমাৰ কেম্প ছাইট তো এইফালে সোমাই যাম সোমাই গৈ দেখাই আছোঁ আপোনালোকক একদম ভিতৰত গৈ আমাৰ কোনটো কেম্প লৈছোঁ
তো দেখা পালে আপোনালোকে কেম্পটো সেইটোৱে ধুনীয়াকৈ দেখাই দিলোঁ আৰু কেম্পৰ সন্মুখৰ এতিয়া ভিউটো চাই লওক এপাক এইফালে চাই লওক এইটোৱে পাহাৰটো আৰু এইফালে কেম্পৰ পৰা যে কৈছোঁ আপোনালোকক খোৱাৰ পৰা উঠিয়েই ভিউটো পাম কি চাই লওক এইফালে আৰু এইফালেও কিবা কিবি বনাব বাকী চাই লওক ভিউটো এপাক কিমান ধুনীয়া আৰু বহুত মানুহ আছে ইয়াত আপোনালোকৰ 30-40টামান আপোনালোকৰ টেণ্ট আছে তাতে বহুত জেগাৰ পৰা মানুহ আহিছে বাহিৰৰ পৰাও আহিছে তো এতিয়া যাওঁ ধুনীয়াকৈ ওলাই কৰি লওঁ 4টাতো বাজিলেই ধুনীয়াকৈ হৰ্ণবিল ফেষ্টিভেলত যাওঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক তো এতিয়া ওলাই কৰি ৰেডি হ'লোঁ হৰ্ণবিল ফেষ্টিভেল চাবলৈ আৰু দেৰি হৈ গ'ল দিনত যাব নোৱাৰিলোঁ কৈছোৱে ৰাতিহে গৈ পেলাই এপাক আপোনালোকক ধুনীয়াকৈ দেখাম বাকী মোৰ লগত আছে এইফালে আমাৰ দাদা চাই লওক আৰু আমি যোনটো টেণ্টত আছোঁ তো টেণ্টৰ নাম আপোনাৰ দাদা কৈ দিয়ক ইকো কেম্প হয় আমাৰ হৰ্ণবিলত য'ত ফেষ্টিভেল হয় তাৰে ওচৰতে হয় কিছামা বুলি কয় আমাৰ এইখিনি আপোনাৰ কোম্পানীটোৰ নাম কি হয় টাইমলেছ কোম্পানীটোৰ নাম হ'ল টাইমলেছ এক্সিষ্টেঞ্চ তো দাদাৰে অন কৰে কোম্পানীটো হয় যদি কণ্টেক্ট কৰিব বিচাৰে গোটেইখিনি আৰু মানে কিবাও এনেকুৱা ট্ৰেভেল প্লেন থাকিলে বা ক'ৰবাত যাব লগা থাকিলে আপোনাৰ জুকু ভেলিও চব কৰি দিয়ে বুলি নহয় গোটেই অল ইণ্ডিয়া বা বাহিৰতো কৰোৱা যায় ফৰেইন কাণ্ট্ৰিজো আৰু আহিব পাৰে আপোনালোকে আজিতো 1 তাৰিখ হৈছে আমি ফাৰ্ষ্ট দিনাখনেই আহিছোঁ আৰু 10 দিন আছে আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে মই নাম্বাৰটোতো দি দিমেই বা তাৰ বাহিৰেও ইনষ্টাগ্ৰাম আৰু এইবিলাক লিংক দি দিব চব টাইমলেছ এক্সিষ্টেঞ্চ বুলি আছে তো পাই যাব আপোনালোকে চাব পাৰে বাকী দাদাৰ নামটো কৈ দিয়ক এবাৰ মোৰ নাম উদিত দাস হয় মোৰ ঘৰ গুৱাহাটীত হয় চ' আমি গুৱাহাটীৰ পৰাই মানে গুৱাহাটী বেছড হয় গুৱাহাটীৰ পৰা গোটেইখিনি বস্তু মানে অৰ্গেনাইজ কৰি থাকে বস্তু মানে আমি চব চোৱা চিতা কৰোঁ আৰু মানে বাকী এইফালে চাই লওক এইফালে বন ফায়াৰ চলি আছে এতিয়াতো আৰু তাৰ পৰা মানুহবিলাক অহাৰ পাছত ইয়াত আৰু কিবা চলিবনে ভিৰ হৈ যাব মানে চব এতিয়া হৰ্ণবিল গৈছেতো হৰ্ণবিলৰ পৰা উভতি অহাৰ পাছত চবে অপেনিং চেৰিমনি চাব গৈছে তো অহাৰ পিছত মানে অলপ চিনটো বেলেগ হৈ যাব ধুনীয়া একদম পাৰ্টি মুড অন হৈ যাব তো সেইটোও দেখাম আগে হৰ্ণবিলৰ পৰা আহি লওঁ বাকী এতিয়া গৈ আছোঁ হৰ্ণবিল তো আৰু কেম্প চাইটটো আপোনালোকক উঠনি দিনত এবাৰ দেখাইছোঁ বাকী ৰাতি ভিউটো এপাক চাই লওক ধুনীয়াকৈ গেটৰ পৰা দেখাই দিম ধুনীয়াকৈ চাই ল'ব বাকী আহিব পাৰে আপোনালোক আজি 1 তাৰিখ কাইলৈৰ পৰা আৰু 10 দিন আছেই তো ধুনীয়াকৈ আহিব পাৰে ভিডিঅ'টো তেতিয়াহ'লে ভিডিঅ'টো মইতো কাইলৈ প'ষ্ট কৰি দিম তেতিয়া গম পাই যাব কণ্টেক্ট কৰি আহিব পাৰে 10 তাৰিখলৈকে আছে যেতিয়া আহে মানে ষ্টে কৰিব পাৰে আৰু তো আপুনি যাব তাত এতিয়া তলত হৰ্ণবিলত এতিয়া আজিতো হৰ্ণবিল নাযাওঁ মই 2 দিনমান পিছত যাম আৰু ঠিক আছে আমি আহিলোঁ আহি পেলাই আকৌ ইয়াতে বহিম ঠিক আছে ফায়াৰ কৰিম ঠিক আছে তো ওলাই কৰি আহিলোঁ এইফালে চাই লওক 2জনলৈকে হৰ্ণবিল ফেষ্টিভেল চাবলৈ আৰু এইফালে চাওক পাহাৰৰ ওপৰৰ পৰা কিমান ধুনীয়া ভিউ এইফালে চব ঘৰ পাহাৰত দেখিছে চব ঘৰ এইবিলাক লাইট যে জ্বলি আছে বাকী এতিয়া এন্ধাৰ একো দেখা নাপাব একদম ধুনীয়াকৈ তাত গৈ লওঁ তাত গৈ পেলাই দেখাই আছোঁ আপোনালোকক তো জাষ্ট এণ্ট্ৰি কৰিছোঁ আৰু এণ্ট্ৰি কৰি লগে লগে এইফালে চাই লওক হাতত দুডাল বেণ্ড মাৰি দিছে আৰু 150 টকাকৈ লৈছে যোৱাবাৰ 50 টকা আছিলে এইবাৰ 150 টকা লোকেলৰ কাৰণে বোলে 50 আমাৰ কাৰণে 150 আমিতো আমাৰ ইণ্ডিয়াৰে হয় তো আমিওতো লোকেলেই বাকী আৰু প্ৰগ্ৰাম চলি আছে দেখাম আপোনালোকক তো মানুহ বহুত ইণ্ডিয়াত যাব নোৱাৰিবা আহিলোঁ আমি আহি পেলাই এতিয়া হৰ্ণবিল ফেষ্টিভেলৰ ভিতৰত আছোঁ আৰু আহি পেলাই বোলো ফাৰ্ষ্ট কিবা এটা খাই লওঁ আৰু এইফালে কালচাৰেল প্ৰগ্ৰামবিলাক চলি আছে তেওঁলোকৰ আমি অলপ চাই আছিলোঁ চাই পেলাই অলপ ভোক লাগিলে আহি পেলাই বোলো খাওঁ কিবা এটা আৰু কি খাইছোঁ চাওক এইফালে আৰু এইফালে আমাৰ পংকজে চাগিয়া এইফালে অলপ ঠাণ্ডা এটা লৈছে আৰু এইটো কি ঠাণ্ডা ৰাইচ বিয়েৰ এটা লৈছে বাকী লগত খাবলৈ বোলো আমি কিবা চিকেন হওক পৰ্ক হওক বিচাৰি চাওঁ কিন্তু নাই কি আছে সুধিলেও কৈছে অকল বিফ হ'ব আৰু বিফ মানে কি আপোনালোকে হয়তো নাজানি সুধিছে হয় জানেই চাগে সকলোৱে বিফ মানে হ'ল কাউ মিট গৰু মাংস তো নেখাওঁ আমি তো সেইকাৰণে লাইফত ফাৰ্ষ্ট টাইম এইটো উপায় নোহোৱাত এইটো লৈছোঁ আৰু এইটো কি এইটো চিল্কৱাম এইটো পলুপোক তো পলুপোক খাম লাইফত ফাৰ্ষ্ট টাইম আৰু কেনেকুৱা টেষ্ট নাজানো মই ফাৰ্ষ্ট টাইম খাই চাম বাকী পংকজ তুমিতো এটা টেষ্ট কৰিলা কেনেকুৱা লাগিছে মই মজা পাইছোঁ ভাল লাগিছে খাই তো ময়ো এটা টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে নাজানো লাইফত ফাৰ্ষ্ট
অলপ পোক পোক লগা নাই, খালি অলপ ওপৰৰ ছালটো অলপ ডাঠ হয়, বাকী চুবাই দিয়াৰ পিছত ভিতৰত অলপ ক্ৰীম ক্ৰীম লাগিছে, অলপ চুইংগামৰ নিচিনা। তো উপায় নাই, মুখৰ ভিতৰত নিলোঁ যেতিয়া আৰু এতিয়া পেলাই নিদিওঁ, তো এনেকৈ চুবাই চুবাই খাই থৈ দিম, অলপ চুইংগামৰ নিচিনা। বাকী এতিয়া ধুনীয়াকৈ খাই কৰি লওঁ, আমাৰ পংকজেও খাই কৰি লওক ৰাইচ বিয়েৰ। খাই কৰি হোৱাৰ পিছত ধুনীয়াকৈ প্ৰগ্ৰাম চলি আছে, পূৰা কালচাৰেল প্ৰগ্ৰাম, পূৰা হুলস্থুল। তাত গৈ অলপ যদিও পাৰোঁ নাচিম, আৰু যদিহে নোৱাৰোঁ তেনেকৈ আপোনালোকক দেখাম। আৰু মোৰ কেমেৰাটো আপোনালোকৰ গোপ্ৰ হয়, তো ৰাতি ইমান কোৱালিটিটো ভাল নাহে এন্ধাৰ হ'লে, ল' লাইট হ'লে। বাকী মোবাইল দিয়ে শ্বুট কৰিম, তেনেকৈ ধুনীয়াকৈ চাব আৰু এনজয় কৰিব। বাকী যদিহে পাৰোঁ নাচিম, আৰু যদিহে নোৱাৰোঁ এনেকৈ ধুনীয়াকৈ চাই কৰি আৰু গুচি যাম। বাকী কাইলৈৰ দিনত আপোনালোকক ধুনীয়াকৈ দেখাম, ধুনীয়াকৈ চবৰে কালচাৰবোৰ, আৰু ঘৰ চৰ বহুত কিবা কিবি বনাই থৈছে, ধুনীয়াকৈ দেখাম। ড্ৰেছ পোছাক, সাজ পোছাক, খাদ্য কিবা কিবি। এতিয়া ৰাতিৰ কাৰণে ভালকৈ দেখাব নোৱাৰিম কাৰণ আন্ধাৰ হৈ গ'ল। বাকী আমি খাই লওঁ, খাই কৰি হোৱাৰ পিছত আকৌ লগ পাই আছোঁ। তো পংকজ কেনেকুৱা লাগিছে হৰ্ণবিল ফেষ্টিভেলত আহি? অলপ জোৰছে কোৱা, প্ৰগ্ৰাম চলি আছে নুশুনে, কেনেকুৱা? বঢ়িয়া লাগিছে। তো ফাৰ্ষ্ট টাইম আহিছোঁ মই হৰ্ণবিল ফেষ্টিভেলত, আগত এবাৰ আহিছোঁ কিন্তু ফেষ্টিভেলত অহা নাই। আৰু এইফালে চাই লওক প্ৰগ্ৰাম চলি আছে, আমি প্ৰগ্ৰাম চাই আছিলোঁ, এতিয়া জাষ্ট কিবা এটা খালোঁ মানে দেখাইছোঁ আপোনালোকক। আৰু মোৰ বেক চাইডে চাই লওক, এইফালে এনেকুৱা ঘৰ বনাই থৈছে, আৰু এইবিলাক ঘৰ আপোনালোকৰ নাগালেণ্ডত 17টা জনগোষ্ঠী আছে, তো 17টা জনগোষ্ঠীৰ 17টা ঘৰ বনাই থৈছে, আৰু প্ৰত্যেকটো ঘৰৰ সন্মুখত তেওঁলোকৰ জনগোষ্ঠীবিলাকৰ নাম লিখা হৈ আছে। আৰু এতিয়াতো দেখাব নোৱাৰিম, কাইলৈ দিনত ভালদৰে দেখাই দিম, আজি আহি পোৱা অলপ দেৰি হৈ গ'ল। বাকী এতিয়া প্ৰগ্ৰাম চাওঁগৈ। বাকী আমি কি খালোঁ আজি? পলুপোক, কিন্তু আমি বিচাৰিছিলোঁ আৰু ৰাইচ বিয়েৰ। তো পংকজে খালে ৰাইচ বিয়েৰ, মই খালোঁ পলুপোক। তো এতিয়া পূৰা নাচিম। আৰু আমি বিচাৰিছিলোঁ পৰ্ক, গাহৰি, কিন্তু গাহৰি নাপালোঁ। আৰু ইয়াত আচল বস্তুটোৱে আছিলে বিফ। তো বিফ মানে কি গম পাইছেই, কাউ মিট, তো আমি নাখাওঁ, গতিকে পলুপোক খাই দিলোঁ ফাৰ্ষ্ট টাইম। বাকী এতিয়া প্ৰগ্ৰাম চাওঁ আৰু পূৰা নাচিম। মোৰ ফটো এখন আছে ইয়াত হেৰিৰ লগত। তো আপোনালোকক যে মই কৈছিলোঁ ভিডিঅ'টোৰ আৰম্ভণিতে, ইয়াত এনেকুৱা এটা জনগোষ্ঠী আছে যোনটো জনগোষ্ঠীয়ে হেড হাণ্টিং কৰে, য'ত তেওঁলোকে নিজৰ শত্ৰুৰ মাথা কাটি বিক্ৰী হিচাপে ঘৰলৈ মাথাটো লৈ যায়। তো তেওঁলোকৰ সেইটো জনগোষ্ঠীৰ এইটোৱে হাত বনাই থৈছে, কনিয়ক ট্ৰাইব বুলি। আৰু এইফালে বহিও আছে। বাকী এইবিলাক আপোনালোকক কাইলৈ ৰাতিপুৱা ধুনীয়াকৈ দেখাই দিম, এতিয়া ৰাতি হৈ গ'ল সেইকাৰণে ভালদৰে ধৰিব নোৱাৰিব। বাকী যাওঁ, গৈ পেলাই ধুনীয়াকৈ নাচ গানবিলাক চাওঁগৈ। বাকী এইফালে প্ৰগ্ৰাম কিবা কিবি চলিয়ে আছে ভিতৰত, তো ব'লক। তো এতিয়া এইফালে চাই লওক, এটা চেলিব্ৰেশ্যন চলি আছে, ইয়াত আহিছোঁ একেলগে বাজনা বজাম, তো ব'লক। তো ব'লা তো জলদি ব'লা। তো পংকজৰ জেঠাইকে গান গাই আছে, কোনে গাই আছে? মোৰ জেঠাই। তো পংকজৰ জেঠাইকে গান গাই আছে, তো আমি গান শুনোগৈ আৰু গান শুনি পূৰা নাচিম। আৰু জেঠাইক ক'ৰ পৰা আহিছে? জেঠাই ক'ৰ পৰা আহিছে? জাপান। তো জেঠাইক জাপানৰ পৰা আহিছে, তো আমি এতিয়া গান শুনিম আৰু পূৰা নাচিম। বাকী চাই লওক। I want to see you dancing with this song, all right? All right. তো গানটো গাই শেষ হ'ল,
কিন্তু ইয়াত চিঞৰিছে ওৱান্স মোৰ কিন্তু আমাৰ You know what time is it আমাৰ now? তাত লোকেল জেগাত হয় কি ক'লে হয় বাৰু আকৌ লাগে আকৌ বাইদেউ More তো গাব love. বাইদেউ আমেৰিকাৰ পৰা আহিছে তো আকৌ এটা গাব তো আকৌ নাচিম আমি Everyone. No, this is not. তো হৈ গ'ল আমাৰ পংকজৰ কোন আছিল জেঠাই পংকজৰ জেঠাইকৰ কনচাৰ্ট চেছ গান চান গাই চেছ হ'ল এতিয়া গ'ল বাকী মানুহবোৰো অলপ গৈছে আৰু এইখনেই হ'ল হৰ্ণবিলৰ আপোনাৰ মেইন প্লেগ্ৰাউণ্ড নহয় এইখনেই গ্ৰাউণ্ডখন আৰু ইয়াতে কনচাৰ্ট চনচাৰ্ট হয় এইটো সন্মুখত মঞ্চটো বাকী বছ আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ দিনত একো দেখাব নোৱাৰিলোঁ কাৰণ আমি আহি পোৱা দেৰি হৈ গ'ল কাইলৈ ধুনীয়াকৈ দেখাম নাগালেণ্ডৰ 17টা জনগোষ্ঠীৰ তেওঁলোকৰ সাজপাৰ তেওঁলোকৰ কলা সংস্কৃতি আৰু যিমানখিনি পাৰোঁ আৰু দেখাম বাকী বছ যদিহে ছাপোৰ্ট কৰিম বুলি ভাবিছে তেনেহ'লে মোক চেনেলটো ছাবস্ক্ৰাইব কৰক বাকী আজিলৈ আহিছোঁ আকৌ কাইলৈ লগ পাম সকলোকে কৈছোঁ বাই বাই টেক কেয়াৰ লাভ ইউ বাই বাই দি দিয়া বাই বাই চলো